Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে বইল চিকেনৰ টেষ্টি আৰু হেলদি ৰেচিপি এটা লৈ আহিছো। মোৰ এই YouTube চেনেলটোত আগতো বইল চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰা আছে, কিন্তু আজি অলপ বেলেগ ধৰণে বনাইছো। গতিকে আজিনো বইল চিকেন কেনেকৈ বনাও হেয়া জানিবৰ কাৰণে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব। আৰু ভিডিওটো যদি চাই ভাল পায় তেতিয়াহলে ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অলটোত প্ৰেছ কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশনসমূহ সোনকালে পাই যায়। আৰু এই ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহলে আহকচোন বইল চিকেন বনাবলৈনো আমাক কি লাগে আৰু কেনেদৰে বনাও ভিডিওটো ষ্টাৰ্ট কৰো। বইল চিকেন বনাবৰ কাৰণে ইয়া হৰকৈ নহৰু লৈছো। ইয়াত প্ৰায় 30 ফুটামান নহৰু আছে। ইয়াৰে আধা পুৰি লম আৰু আধা আদাৰ লগত খুনি লম। আৰু ইয়া এডোখৰ আদা আৰু 4টা জলকীয়া লৈছো। জ্বলা কম খালে আপোনালোকে কমকৈ ল'ব। আৰু ইয়া দুটা পকা বিলাহী লৈছো। এতিয়া চিকেনখিনি মেৰিনেশ্যন কৰি লম। সেইকাৰণে ইয়াত সোৱাদ অনুযায়ী নিমখ দি লৈছো। আৰু এটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে সৰু সৰুকৈ কাটি ইয়াত দি লৈছো। আৰু এতিয়া এই গুটেখিনি ভালদৰে হাতেৰে হানি লৈছো। চিকেনখিনি মেৰিনেট কৰা হৈ গল। এতিয়া এইখিনি 10-15 মিনিট মান সময় কাৰণে ৰেষ্ট হ'ব দিম। বইল চিকেনৰ কাৰণে চিকেনখিনি মেৰিনেট কৰি প্ৰায় 10-15 মিনিট মান সময় থব লাগে, তেতিয়া টেষ্টটো ভাল হয়। এতিয়া কেৰাহী এখন হাই ফ্লেমত গৰম কৰি ইয়াত বিলাহী, জলকীয়া আৰু নহৰুখিনি দি লৈছো। জলকীয়া আৰু নহৰুখিনি পুৰা হৈ গল। এইখিনি বেছিকৈ পুৰিব নালাগে, এনেকুৱা হোৱালৈকে পুৰিলে হৈ যাব। আৰু এইখিনি কেৰাহীৰ পৰা নমাই লৈছো। আৰু এয়া বিলাহী দুটা পুৰা হৈ গল। এই দুটা কেৰাহীৰ পৰা নমাই লৈছো। এতিয়া পুৰি লোৱা নহৰু আৰু জলকীয়া খুননা এটাত খুনি লৈছো, কিন্তু একেবাৰে গুৰি কৰি খুনিব নালাগে। এতিয়া আদা আৰু বাকি থকা নহৰুখিনিও খুনি লৈছো। এইখিনিও একেবাৰে গুৰি কৰি খুনিব নালাগে। হাই ফ্লেমত কেৰাহীখন গৰম কৰি ইয়াত মেৰিনেশ্যন কৰি লোৱা চিকেনখিনি দি লৈছো। আৰু হাই ফ্লেমতে প্ৰায় 5-6 মিনিট মান সময় কাৰণে ভালদৰে লৰাই ভাজি থাকিম, যেতিয়ালৈকে ইয়াৰ পৰা পানীখিনি ভালদৰে ওলাই নাযায়। আৰু ইয়াত দেখিছে চিকেনৰ পৰা পানীখিনি ওলাবলৈ ষ্টাৰ্ট কৰিছে। এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি ঢাকনি লগাই দিছো, যাতে চিকেন আৰু পিয়াজৰ পৰা পানীখিনি ভালদৰে ওলাই নাযায়। আৰু পিয়াজ আৰু চিকেনৰ পানীখিনি ভালদৰে শুকাই নোযোৱালৈকে ঢাকনি লগাই থৈ দিব, কিন্তু মাজে মাজে চেক কৰি থাকিব যাতে লাগি নধৰে। আৰু ইয়াক কিছু সময় পিছত দেখাইছো চক পানীখিনি ভালদৰে শুকাই গল আৰু লগতে পিয়াজখিনিও গলি গল। সেয়ে এতিয়া ইয়াত কাটি লোৱা আলুখিনি দি লৈছো। আলুখিনি দি এবাৰ ভালদৰে লৰাই ইয়াত খুনি লোৱা আদা নহৰু বটাখিনি দি লৈছো। এতিয়া লো ফ্লেমতে 2-3 মিনিট মান সময় কাৰণে লৰাই ভাজি থাকিম। এতিয়া প্ৰায় 3-4 মিনিট মান সময় কাৰণে ঢাকনি লগাই দিছো, যাতে আদা নহৰুখিনি ভালদৰে সিজি যায় আৰু আদা নহৰুৰ ফ্লেভাৰটো যাতে চিকেন আৰু আলুখিনিলৈ ভালদৰে সোমাই যায়। প্ৰায় 3-4 মিনিট মান সময়ৰ পিছত ঢাকনি অতৰাই আকৌ এবাৰ ভালদৰে লৰাই লৈছো। বইল চিকেন বনালে সদায় লো টু মিডিয়াম ফ্লেমৰ ভিতৰতে বনাব লাগে, আৰু চিকেনখিনি যিমানেই ভাজে সিমানেই বইল চিকেনৰ টেষ্টটো ভাল হয়। এতিয়া ইয়াত অকণমান উতলা গৰম পানী দি লৈছো, যাতে গোটেইখিনি ভালদৰে লেট খাই যায়। এতিয়া পানীখিনি একেবাৰে শুকলৈকে আৰু আলুখিনি অলপ সিজালৈকে ঢাকনি লগাই দিছো, প্ৰায় 4 মিনিট মান সময় কাৰণে। ঢাকনি লগাই থলেও কিন্তু মাজে মাজে চাই থাকিব যাতে কাঁহীখনত লাগি নধৰে। আৰু ইয়াত 4 মিনিট সময় পিছত দেখাইছো চক পানীখিনি ভালদৰে শুকাই গল আৰু লগতে আলুখিনিও অলপ সিজিলে। সেইকাৰণে এতিয়া ইয়াত পুৰি লোৱা বিলাহী দুটা কাটি দি লৈছো, আৰু লগতে পুৰি লোৱা জলকীয়া আৰু নহৰু বটাখিনিও দি লৈছো। বইল চিকেনত যদি আপোনালোকে এনেদৰে বিলাহী, জলকীয়া, নহৰু পুৰি দিয়ে তেতিয়াহলে বইল চিকেনৰ টেষ্টটো খুবেই ধুনীয়া হয়। আৰু লগতে এইখিনি পুৰি দিয়া হয় কাৰণে স্মোকি গোন্ধটো যে আহে, সেইকাৰণে খাই বেছি ভাল লাগে। আৰু বিলাহীখিনি যদি বেছিকৈ টেঙা হয় তেতিয়াহলে আলুখিনি ভালদৰে সিজাৰ পিছতে বিলাহী দিব। এতিয়া বিলাহীখিনি ভালদৰে গলালৈকে ঢাকনি লগাই দিছো। বিলাহী দুটা যিহেতু পুৰি থোৱা আছিলে সেইকাৰণে গলোতে বেছি সময় নালাগে, 2 মিনিট মান সময় ঢাকনি লগাই থলেই হৈ যাব। আৰু ইয়াত 2 মিনিট সময় পিছত দেখাইছো চক বিলাহীখিনি ভালদৰে গলি গল। আৰু এতিয়া ইয়াত আকৌ অলপমান উতলা গৰম পানী দি লৈছো। যিকোনো বইল ৰেচিপি বনালে তাত সদায় উতলা গৰম পানী দিব লাগে, তেতিয়াহে খাবলৈ বেছি ভাল হয়।
এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু ঢাকনি নলগাকৈ পানীখিনি ভালদৰে শুকাই যাবলৈ দিম। এয়া দেখিছে পানীখিনি ভালদৰে শুকাই গ'ল, সেইকাৰণে এতিয়া ইয়াত ফাইনেল পানী দি লৈছোঁ। আপোনালোকে যিমান গ্ৰেভি বা জোল খাব বিচাৰে তাৰ হিচাপত পানী দি ল'ব, কিন্তু উতলা গৰম পানীয়ে দিব। ইয়াত তেল আৰু একো মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ যদিও এয়া দেখিছে কিমান তেল ওলাইছে, ইয়াত চিকেনৰ পৰা ওলোৱা তেলেই হয়। এতিয়া ৩-৪ মিনিটমান সময়ৰ কাৰণে ঢাকনি লগাই দিছোঁ যাতে এইখিনি ভালদৰে উতলে আৰু চিকেন আৰু আলুখিনি যাতে ভালদৰে সিজি যায়। ৩-৪ মিনিটমান সময়ৰ পিছত এতিয়া ইয়াত ৩ চামুচ খৰিচা দি লৈছোঁ। ইয়াত কেইখিলামান মান ধনিয়া পাত লৈছোঁ আৰু ইয়াত এইকেইখিলা মিহিমিহিকৈ কাটি ইয়াত দি লৈছোঁ। যিকোনো বইল ৰেচিপিত মান ধনিয়া দিলে খাবলৈ খুবেই ধুনীয়া হয়, গতিকে আপোনালোকে মান ধনিয়া নিদিয়াকৈ নাথাকিব। এতিয়া শেষবাৰৰ কাৰণে ঢাকনি লগাই দিছোঁ প্ৰায় 2 মিনিটমান সময়ৰ কাৰণে। প্ৰায় 2 মিনিট সময়ৰ পিছত এয়া আমাৰ বইল চিকেন ৰেডি হৈ গ'ল। এতিয়া এবাৰ লৰাই লৈছোঁ আৰু তাৰপিছত গেছটো অফ কৰি দিম। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব। গতিকে আজিলৈকে যদি বইল চিকেন বনাই খোৱা নাই তেতিয়াহ'লে আপোনালোকে মোৰ এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব। খাবলৈ বহুত ভাল হয় আৰু এবাৰ যদি এনেদৰে বনাই খায় তেতিয়াহ'লে বইল চিকেনৰ জুতি কেতিয়াও পাহৰিব নোৱাৰিব। গতিকে অন্য এটা নতুন ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।